আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহু। বন্ধুসকল, নিশ্চয় আপোনালোক ভাল আছে, মই ভাল আছোঁ আলহামদুলিল্লাহ। যোৱা 2017 চনৰ আগষ্ট মাহত কৈমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নয়াপাৰাৰ মাথাউৰিখন ভাঙি গৈছিল। এই মাথাউৰি ভঙাৰ ফলত অত্ৰ অঞ্চল বুৰ যায় আৰু অত্ৰ অঞ্চলৰ ৰাস্তাবোৰ মাজে মাজে ভাঙি যায় আৰু ভাঙি যোৱা ঠাইখিনিত প্ৰকাণ্ড পুখুৰী হয়। সেই প্ৰকাণ্ড পুখুৰীবোৰ আজিলৈ এনেকুৱাই আছিল। প্ৰায় 3 বছৰেই খবৰ হ'ল, এতিয়ালৈকে তেনেকুৱাই আছিল। আজি আমি দেখিবলৈ পাইছোঁ পঞ্চায়তৰ তৰফৰ পৰা এইবিলাক ভাল কৰিবলৈ লৈছে। এইটো বছৰৰ এইটো মাহতেই যেন ৰাস্তাবোৰ ভাল হ'ব যেন অনুমান কৰিব পাৰিছোঁ। ইয়াক লৈ গাঁওবাসী খুবেই আনন্দিত নহ'বই বা কি প্ৰব্লেম হৈছিল এইবিলাক ৰাস্তা ভঙাৰ ফলত। আপোনালোকক মই কৈ আছোঁ, বৰ্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীসকল স্কুল যাবলৈ হ'লে নাৱেৰে যাব লগা হৈছিল। ৰোগী এটা হস্পিটেললৈ ল'বলৈ হ'লে আপোনাৰ ঠিক একেদৰেই নাৱেৰে ল'ব লগা হৈছিল। তাৰপিছত বেটাৰী চালিত গাড়ী ট'টৰে ল'ব লগা হৈছিল। কিন্তু আপোনাৰ এম্বুলেঞ্চ আহি ইয়াত যে ৰোগী এটাক লৈ যাব তেনেকুৱা পৰিস্থিতি নাছিল। আকৌ বজাৰত যাব লগা হ'লে আপোনাৰ চেণ্ডেল হাতত লৈ লুংগি পিন্ধি বজাৰলৈ যাব লগা হৈছিল। আপুনি চাইকেল বা বাইক লৈ বজাৰলৈ যোৱাৰ ব্যৱস্থা নাছিল। ৰাইজৰ ইমান অসুবিধা হোৱাৰ পিছতো কামবোৰ কিয় নোহোৱা নাছিল জানেনে? এই মাথাউৰিটো যে ভাঙিছিল, ইয়াত প্ৰকাণ্ড এটা পুখুৰী হৈছে, সেইটো বন্ধ কৰোঁতে বহুত টকাৰ প্ৰয়োজন হ'ব বুলি কোনেও আগবাঢ়ি নাহিছিল। এইবাৰ সৰু সুৰা যিবোৰ ৰাস্তা আছে এইবিলাক বান্ধি দিও কোনো লাভ নাই। মাথাউৰি যদি তেনেকৈ খোলাই থাকে তেনেহ'লে প্ৰতি বছৰে বানপানী আহিব আৰু এইবোৰ ৰাস্তা আকৌ ভাঙি দিব। সেইকাৰণে এইবোৰ ৰাস্তা হোৱা নাছিল। এইবাৰ আমাৰ MP মৌলানা বদৰুদ্দিন আজমল যেতিয়া আগবাঢ়ি আহিল এই মাথাউৰিটো আৰু মাথাউৰিৰ এই প্ৰকাণ্ড পুখুৰীটো বান্ধিবলৈ, তেতিয়া পঞ্চায়তেও কিন্তু আগবাঢ়ি আহিল এই সৰু সুৰা ৰাস্তাবোৰ ভাল কৰিবলৈ। ইয়াৰ আগত কোনেও নাহিছিল এইবোৰ ভাল কৰিবলৈ। এইবাৰ ভাল হ'ব ধৰিছে। প্ৰায় 3 বছৰমান হ'ল এইবাৰ ভাল হ'ব ধৰিছে। সেইকাৰণে আমি খুবেই আনন্দিত। এই কামবোৰ হোৱাৰ ফলত স্থানীয় শ্ৰমিকসকলক আনন্দ মনেৰে কাম কৰিবলৈ দেখা পোৱা গৈছে। আপোনালোক অনুগ্ৰহ কৰি মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগত থকা বেল আইকনখন দবাব পৰৱৰ্তী ভিডিঅ' সকলোৰে আগত চোৱাৰ বাবে। যিটো মাথাউৰি ভঙাৰ ফলত এইবোৰ ৰাস্তা নষ্ট হৈছিল, সেই মাথাউৰিটো ভাঙিছে য'ত প্ৰকাণ্ড এটা পুখুৰী হৈছে, সেইটোত আপোনালোকক মই লৈ যাম। আগন্তুক ভিডিঅ'ত আপোনালোক চাব পাৰিব সেইটো মাথাউৰিৰ ভঙাটো, প্ৰকাণ্ড পুখুৰীটো, তাতো কাম হৈ আছে। সেই মাথাউৰিৰ পৰা নদীৰ দূৰত্ব মাত্ৰ 100 মিটাৰ। মাত্ৰ 100 মিটাৰ দূৰত্বত নদী আছে। সেই নদীৰ পৰা মেচিন লগাই বালিৰে সেই প্ৰকাণ্ড পুখুৰীটো ভৰোৱা হ'ব। আপোনালোকে চাব পাৰিব কেনেকৈ মেচিনেৰে আপোনাৰ বালি আনি এই প্ৰকাণ্ড পুখুৰীটো বন্ধ কৰি আছে। আপোনালোক চাব পাৰিব, চাই থাকিব মোৰ ভিডিঅ'। এই ভিডিঅ'টো মই ইউটিউবত দিবলৈ শ্বুট কৰা নাছিলোঁ, এনেই চাবলৈ গৈছিলোঁ। মই চাবলৈ যাই এনেই শ্বুট কৰিছিলোঁ। এতিয়াহে ভাবিলোঁ যে ইউটিউবত বস্তুটো দি দিওঁ, সকলোৱে চাওক।